আৰু চাওক আজি কি টিপ টপত আছে দেখিছেনে আপোনালোকে মানে মই এতিয়া চাওক মানে মোৰ অৱস্থা চাওক আৰু আহিছোঁ আৰু হাতখন ধৰি অলপ নমস্কাৰ সৈন্যতা ব্লগৰ সৈতে মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে গাঁৱৰ হাঁহি আৰু আজি অলপ ওলাই আহিছোঁ খেতি পথাৰলৈ বুলি আপোনালোকে হয়তো জানে যে আমাৰ মানে গোলাঘাটৰ ফালে একদিন ইমান আচলতে বৰষুণ নাই আৰু মানে পানী নোহোৱাৰ ফলত গোটেই খেতি পথাৰ মানে একদম মানে শুকাই গৈছে আৰু সেইকাৰণে আজি আমাৰ পথাৰত অলপমান মানে পানী সিঁচিবলৈ আহিছোঁ আৰু চাওঁ কি হয় মানে এনেইতো গাঁৱৰ মানে ঠাইত এনেকুৱা পৰিৱেশ নহয় কিন্তু মানে কেতিয়াবা হয় আৰু তাৰ কাৰণে মানে কেতিয়াবা আমি নিজেই যোগাৰ কৰিবলগীয়া হয় চ' এতিয়া ব'লক আমি মানে পানীটো সিঁচি লওঁ আৰু তাৰপিছত কি হয় আপোনালোকক মই দেখাই থাকিম ব'লক। বন্ধুসকল পানী সিঁচিলে বহুত ভাগৰ লাগে আৰু এতিয়া আহিছোঁ ঘৰলৈ মাক কৈছোঁ যে মা ভাত অলপ দে খাই লওঁ আৰু মানে ভাত চাত খাইহে যাম কিন্তু কষ্ট হ'লেও কি হয় পথাৰখন যেতিয়া সেউজীয়া হৈ যাব নহয় মানে মজা লাগে দেখি দুখ কষ্ট সকলো পাহৰি যাওঁ আৰু গাঁৱত আচলতে খেতি কৰা মানুহখিনিয়ে জানে যে একেলগে ৰ'দ বৰষুণ মানে গৰম ইত্যাদিৰ লগত আমি একেলগে যুঁজ কৰিব লাগে। এটা কথা আপোনালোকে বাৰু কওকচোন আপোনালোকৰ ফালে এতিয়া বৰষুণ হৈছেনে? আমাৰ ফালে কিন্তু একদম অৱস্থা মানে বেয়া কৰি দিছে। এয়া চিলি নবৌ আজি খং উঠি থকা নাই কাৰণ আজি কঠীয়া তোলা নাই চিলি নবৌৱে মানে ভিতৰত আপোনাৰ খাদ্য বনাই আছে আৰু চাওক আজি কি টিপ টপত আছে দেখিছেনে আপোনালোকে মানে মই এতিয়া চাওক মানে মোৰ অৱস্থা চাওক আৰু আমাৰ সেই অৱস্থা চাওক কি ধুনীয়াকৈ আছে টিপ টপকৈ আছে আৰু মই এইফালে মানে কোৰ মাৰি অৱস্থা মানে একদম হানি হৈ গৈছে আৰু কি ক'ব আৰু এনেকুৱাই জীৱন আৰু মানে বিয়া পাতিলেতো কষ্ট কৰিব লাগিব ন কিমাননো কোৰ মাৰিব আৰু বন্ধুসকল মাইকী মানুহৰ চলাই আহিছোঁ আৰু হাতখন ধৰি অলপ নিজকে অলপ মানে এনাৰ্জিটো অলপ বঢ়াই লৈছোঁ আৰু কাম আছেগৈ আজি খেতি কৰি হোৱা নাই এয়া চিলি আজি মানে ৰেষ্ট লৈছে আকৌ কাইলৈৰ পৰা কাম হ'ব কাইলৈৰ পৰা কোন আহিব আমাৰ ঘৰলৈ ভাতটো মাতিবলৈ মিৰি আহিব আৰু এবাৰ মিৰি মানে কঠীয়া নিবলৈ এটা মতা মানুহ এটা আনে এইবাৰ চিলে মোক কৰিবলৈ কৈছে চাওঁচোন কি হয় এইবিলাক কাম কৰিবলৈ মানে মন নাযায় গাড়ীখন আপোনাৰ মানে চলাই নকৰিলেও নহয় আৰু এখন ৰৈ লৈছোঁ তাৰপিছত আকৌ যাম আপোনালোকে চাই থাকিব। অৱশেষত মেচিন লগাই হ'লেও পানী সিঁচি হ'লেও আচলতে মাটিখিনি বোকা দিলোঁ আৰু সেয়া চাওক এয়া আপোনাৰ গোটেইখিনি মাটি ইতিমধ্যে বোকা দিয়া হৈ গ'ল আৰু কাইলৈৰ পৰা কাইলৈ আমাৰ ঘৰলৈ আচলতে মানে মিৰি মানুহ আনিম এতিয়া আহি পেলাই একদম ধুনীয়াকৈ ৰুই দিবহি মানে কাম কৰা মানুহ আহি যাব টেনশ্যন নাই খালি মই অলপ আৰু মানে কামত লাগিব আৰু আজিলৈ ইমানতে ব্লগটো সামৰিছোঁ। আপোনালোকৰ যদি কোনোবা চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ওচৰতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব আৰু আপোনালোকে আচলতে এটা হ'লেও মানে মোক কমেণ্ট কৰি দিব যাতে মই দ্বিতীয়টো ব্লগ বনাবলৈ অকণমান হ'লেও উৎসাহ পাওঁ। ধন্যবাদ। বিকাশ আৰু আপোনালোকে চাবলৈ মোক কৈছে হাঁহিৰ এই ভুল হৈছে হাঁহি নহয় গাঁৱৰ হাঁহিহে আছিলে